या नाग महाराज देखो मैं সকলকে এটা কথা জনাব খুজো দেখো আমি কোনো সাপুরিয়া নহয় দাদা মই হলো এটা মেজিশিয়ান আপনার সকলক মই জাদু দেখাবা কাৰণে আছো কিবা হাত দেখাবা আহা নাই দেখো মই আগতে কওঁ আপনি দৰা শুনা মানুহ সবে জানা আজিকালি ফৰেষ্টৰ গিটা হাত ৰাখিবা নেদে হয় না নহয় দাদা এতে কোনো সাপ নাই এতে আছে জাদু আর জাদুটো এনেকা আছে যেটো আপনি লাইফত চোৱা নাই রিয়েল জাদু চাও কিন্তু দেখো সাপ নাই মই আগত কই বলা উলাই দি কই দি মই কাজিয়া কৰিম এই হাতটো বহুত খতৰনাক কই দি ময়ো খতৰনাক কই দি এনেকা কই দিব বেজিকত ভাল লাগিব এই ডেইলি 1 কেজি গাখীৰ খায় আপনি কিমান খাও বলো 2 কেজি 2 কেজি এতিয়া তো মাৰি পেলাব এই 2 কেজি ৰসগোল্লা খায় আপনি কিমান খাও 2 কেজি এতিয়া তো মাৰি পেলাব এই 10 কেজি পুৰি খায় আপনি কিমান খাও 12 কেজি এই 12 কেজি গোবৰ খায় আপনি কিমান খাও এতিয়া নকৰো বলো উলাই দি পুহাটো চাব না খুটুৱাটো জলদি কও পুহাটো আগতে পুহাটো চাও তাৰ পিছত খুটুৱাটো এক চাও ৰাজস্থান वाला পাৰ কি আছে বলো এক মাৰি দি না নহা কৰি নাগিন বনাই দি জলদি কও নাগিন বনা দি তালি মাৰো নাগিন বনা এই মাৰোটো নহা হ'ব ইমান ডাঙৰ এটা নাগিন বিয়াৰ গোলাতে আহিব আজি হি ডিস্কো ডান্স দেখাব যে লো দাদা চাই লো এই মাৰোটো নহা হ'ব और इमान डाঙৰ এটা নাগিন হিয়াৰ গোলাতে আহিব কোনবা দিন শংকৰ ভগৱানক দেখিছা আজি আপোনাক বনাও তালি মাৰো সম্মান এলাৰ কথা আসি যাও মহাকাল নাগিন বানাও নাগিন বানাবা লাগে তাহলে কি করিম মই বুঝিছো ভয় লাগিছে চলো ঠিক আছে স্যার আপনি মোর মেজিকত আহিছা মই আপনার এটা কথা শুনিলো এটার পৰা দুটা বানাই দিম তার পিছত নাগিন বলো দুটা এনাই বানাই দিম না কাপড় লগাই ফেলে সব বানাই যাও দেবী একটা পারো আসে আরো একটা লই যাও চর ঘুচড়ু কই দি ঘুচড়ু দুটা হই গল তিনটা কথা বলছি এতে কি 12 ফ্যাক্টরি আছে এটা বানা দুটা বানা তিনটা বানা ভাল মানুষ বলো তিনটা বারো মানে আপ না লাগে লো তালি মারো তিনটা বলো তিনটা এনাই বানাই দিম না কাপড় লগাই ফেলে রিয়েল শো চল ঠিক আছে যাও মহাকাল জলদি সাপ নিকাল এটা মাইঙ্গর পরা লই যাও চার খুচড়ু হই গল তিনটা বলো দেখাই দি লো দাদা সাইড মই দুটা জাদু দেখাম একটা তিনটা পারো আর একটা সাবো দাদার মুখে দিয়ে ইমান কিটা খুচরা পয়সা হলো 10 টাকা হুমাইছিল ইমান কিটা খুচরা পয়সা হলো এতে তিনটা পারো হলে এটা মানুষ চাবো না সবে চাবো না কোনবা দাদা চাবা না পালে মাজত আই ফেলে এনেকা হাতত লৈ না চাবো কি আপনি পাৰোটো কেনেকা বনাইছে আপনি মাজত আহিলে মোর মন্ত্রটো কাটা যাব মোর তিনটা পারো মারা যাব বলো ভাল হবো না বেয়া বেয়া হবো না স্যার মই পারো খাতির হাজুরি খেনে কইছো মাজত আহিবা জেগাত বনাইছে ঠিক আছে এই হাতটো মন্দিৰত জুৰা যায় মসজিদে জুৰা যায় মা দেউতাৰ আগত জুৰা যায় মই আপনার ওচৰত জুৰিছো অনলি 3 মিনিটস জেগাৰ পৰা চাবো জেগাত 3 मिनट जगह पे रहना जगह मत हटाना दोस्त नीचे बैठ जाओ पीछे से लोग अच्छे से देख पाएंगे बैठ जाओ अरे बैठ जाओ बैठ जाने से कोई पोजीशन कम नहीं होगी लगा दूं जादू लो दादा इतना मोर मंत्र स्टार्ट जो महाकाल अरे मेरी उम्र मत देखना मेरी उम्र छोटी है पर इंसान को कुछ पाने के लिए कुछ खोना पड़ता है अरे पढ़ा लिखा मैं भी हूँ पर मैंने जादू सीखने के चक्कर में पढ़ाई लिखाई छोड़ दी 3 मिनट अपनी जगह से देखना कोई आदमी जगह मत हटाना कोई काटा पीटी या कोई डराने का मैसेज नहीं या माँ काली या माँ दुर्गा या माँ संतोषी या कामरू कामाख्या देवी এতে তিনটা বারো বানাও সব মানুহ হাত জুৰি খেনে কৈছো কোনবা দাদা মাজত আহিব জেগাৰ পৰা চাব যি তোৰ কথাটো বুজিছে ঠিক আছে और যে পাপী মানুহ তোর পারক লাত মারি যায় আছে তার প্রমাণ কর পূজা দাদা নাই পূজা মই দিম एक मंत्र स्टार्ट होसी दादा 3 मिनिट जगाते থাকিব जगह नहीं দিব মই এই জায়গাটো কিবা এটা মন্ত্র দ্বারে বান্ধি দিছো और वो दो 3 মিনিটৰ আগত জেগা এৰি দিলে দেখো মোর পাৰো মৰি যাব পাৰে মকো কবিতা হ'ব পাৰে বাইসা সাপটা ক'ব পাৰে ৰিকুৱেষ্ট কৰিছো জেগা নাই দিব দেখাই দিম বলো একটা পারো আছিল না
ताली मारो सब बोलो दादा म्यूजिक ভাল লাগে আরে রিয়েল জাদু এতে কোনো ডাবল সিস্টেম নাই যেটো মই আপোনাক কিবা এটা ডাবল সিস্টেম কৰি দেখাইছো যেখানে এৰিব কোনবা মানুহ লো দাদা চাই লো চলো টুকরি ভিতৰত आओ अंदर चलो अंदर शाबाश ए कैटरीना चले भले आ ताली मारो सब आओ 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 बड़ा बांसुरी से आगे कर देना इसे बोलो सर म्यूजिक अच्छा है या बुरा अब देखो इनके मुंह से इतना सारा चीज निकालेगा आज बोला उलाई दी लो दादा साई কিন্তু কি উলাম আমার তো নসিবে বিয়া খেলা দেখাতে দেখাতে ঘন্টা হল সকলৰ মনটো খুশি কৰিছো ইমান না লো দাদা म्यूजिक সাইড এ ये लो दोस्त दिखाया तो जमा ऐसे मांग रहे तो सब दिखा दे ये लो दादा কিমান হল 40 10 रुपीस আগতে পেটে কমাইছো তো কিমান হল 50 ए 40 रुपीस खाई दी मैं 50 रुपीस एक लोग उलाई खा जाओ इसे नहीं खाएगा बोलो जादूगर हम नहीं खाएगा आप जबरदस्ती घुसा दो ठीक है हम जबरदस्ती घुसाएंगे बैठो नीचे 40 টাকা ইয়ার পেটো যাবর 50 টাকা সাবো কোন জায়গা দিও না आज मजा है चर कुछ दो तू मारो जोर से खपा এতে উলাম হয় না খাবো তালি মারো আজ মজা ঠিক আছে যে বাম্বা বলা উলাই দি ঠিক আছে কিন্তু মই সকলৰ পৰা এটা কথা সুধিম আপনি 10-20 টাকা দিছা মনত খুশি হই या नाराज হই खुशी भगवान अल्लाह आप लोगों को हमेशा खुश रखे একটা বস্তু ময়ো খুশিকে দি আরে মই কি দি মই তো নিজে আপনার পরে খুশি খাই আছো এ বাবা এতে উলা ঠিক হয় না বাবা तो गत्रे ना लोग है आ करो ओ मुके दी ना उलाई एक जगह दी उला सीधे हो जाओ अरे डरो मत बैठो कान से निकालेगा ओके आपका भी सम्मान है ना टेंशन मत देखो काने दिए 50 टका आएगा बाहर आओ झटका मारना पड़ेगा देखो खाली हाथ बिल्कुल खाली चर देखो दादा ये 50 टका जे जो मैं कलो है तो मैं देखाई এতিয়া আমার ম্যাজিক শো ফিনিশ